Hello everyone, welcome to our channel Krishna and Amrit Creation. বহুদিন আচলতে এই চেনেলটোত ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ বহুতো প্ৰব্লেমৰ কাৰণে। সো আজি এটা ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু মোৰ বিয়া, সেইবাবে আমি গুৱাহাটী গৈছিলোঁ বজাৰ কৰিব আৰু তাত অলপ ভিডিঅ'ছ কৰিছিলোঁ। ভাবিলোঁ সেইখিনি আপলোড কৰি থওঁ, পিছত মেমৰিজ হিচাপে আমি চাব পাৰিম, সেইবাবে ভিডিঅ'খিনি কৰি ৰাখিলোঁ আৰু ইয়াত আপলোড কৰিলোঁ। মৰ্ণিং আমি 7:30 মানত গুৱাহাটী পালোঁগৈ আৰু গুৱাহাটীত যিহেতু বাহঁত থাকে, সেইবাবে আমি বাহঁতৰ তাতে অলপ জিৰণি ল'ম। তাৰপিছত আবেলি সময়ত আমি বজাৰলৈ বুলি ওলাই যাম। আগলৈকে ভিডিঅ'টো চাই থাকক আপোনালোকে। ভাত পানী খাই আজৰি হৈ আমি এতিয়া ওলালোঁ ফেঞ্চি বজাৰলৈ বুলি। যিহেতু আমাৰ ফেঞ্চি বজাৰত বহুতো প্ৰয়োজনীয় বস্তু ল'বলৈ আছিল, সেইবাবে আমি গোটেইখিনি বজাৰ ইয়াতে কৰি ল'লোঁ। এতিয়া আমি আহি পালোঁ MS বেগ হাউচ। তাত আমাৰ বেগ ল'ব লগা আছিল, বেগো লৈ ল'লোঁ। আৰু এতিয়া আমি আহিছোঁ আমাৰ বিয়াৰ কাৰ্ড ল'বলৈ। এয়া হ'ল নেক্সট ডে মৰ্ণিং। আমি শুৱালকুছিলৈ গৈছোঁ বিয়াৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো ল'বলৈ। সেয়া হ'ল মোৰ বিয়াৰ পাটৰ কাপোৰ। আমি আহিছোঁ শুৱালকুছিৰ কুশল চিল্ক ফেক্টৰী। তাত বহুত ধুনীয়া ধুনীয়া আচলতে কালেকশ্যন আমাক দাদাহঁতে দেখুৱালে। তাৰ ভিতৰত কেইবাযোৰো আমি তাৰ পৰা ল'লোঁ। খুব ধুনীয়া আচলতে তেওঁলোকৰ কালেকশ্যনখিনি, আপোনালোকে চাই থাকক। মোৰ কাপোৰ লোৱা হৈ গ'ল আৰু এতিয়া মায়ে চাই আছে মায়ে কোন কেইযোৰ ল'ব। এইখিনি আমি কাপোৰ লৈছিলোঁ, অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। গোটেইখিনি ভিডিঅ' কৰা নহ'ল আৰু কেইবাযোৰ লোৱা হ'ল। টোটেল আমাৰ 9যোৰ মানেই কাপোৰ লোৱা হ'ল। সঁচাকৈ কুশল চিল্ক ফেক্টৰীলৈ গৈ বহুত ভাল লাগিলে। আচলতে তেওঁলোকৰ ব্যৱহাৰ সঁচাকৈ বহুত ধুনীয়া আৰু তেওঁলোকৰ যিহেতু নিজৰ শাল আছে, সেইখিনিও আমাক দেখুৱালে। ওপৰতে তেওঁলোকৰ নিজৰ শাল আছে, শালত তেওঁলোকে কাপোৰ লগাই থৈছে, সেইখিনিও ভালদৰে চালোঁ। খুব ভাল লাগিলে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ নতুন এটা ব্লগৰ সৈতে আপোনালোকক অতি সোনকালেই লগ পাম। বাই বাই।